নমস্কাৰ, মোৰ নাম কালিমায়া ঠাকুৰ। মই চৰাইদেউ জিলাৰ ৩ নং হাফং গাঁৱৰ পৰা ডিব্ৰুগড়ত থকা নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰলৈ আহি চিকিৎসাধীন হৈ আছোঁ। মোৰ দুইটা ভৰি বিষ, ভৰি অত্যন্ত বিষ। মোৰ হীৰাৰ প্ৰব্লেম হৈ আছিলে। মই বহুদিনৰ পৰা বিষত ভুগি আছিলোঁ, কিন্তু এই নিৰাময় চেণ্টাৰলৈ আহি ফিজিঅ'থেৰাপি কৰাৰ পিছত এই চেণ্টাৰৰ প্ৰমুখ্য ডাক্তৰ ৱাছিম ছাৰৰ লগতে সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই যথেষ্ট উন্নত হৈছোঁ। মই এতিয়া বহুতখিনি খোজকাঢ়িব পৰা হৈছোঁ আৰু ইয়াত মই আজি যোৱা 16/7/2024 তাৰিখৰ পৰা আজিলৈকে 5 দিন থাকি মই যিকণ সুখ অনুভৱ কৰিছোঁ। মই আজি কেইবাবছৰো এই সুখ পোৱা নাছিলোঁ। মোৰ ভৰিকেইটা অত্যন্ত বিষ হৈ আছিলে। সেইকাৰণে আজি মই এই ফিজিঅ'থেৰাপি চেণ্টাৰৰ সমূহ কৰ্মকৰ্তাৰ লগতে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেণ্টাৰলৈ আপোনালোক কোনোবাও যদি তেনেকৈ মোৰ দৰে বিষত ভুগি আছে, এই চেণ্টাৰলৈ আহি আপোনালোকে চিকিৎসা লওক, নিশ্চয় ফল পাব। আৰু ইয়াত আপোনালোকে থাকিবৰ বাবে সুবিধা আছে, থকা খোৱাৰ যথেষ্টখিনি সুবিধা ছাৰে কৰি দিছে। সেইকাৰণে মই আপোনালোকক সকলোকে আহ্বান জনাইছোঁ যেন আপোনালোকে এই চেণ্টাৰলৈ আহি এই সুবিধা লৈ নিজে আপোনালোকে সুখ অনুভৱ কৰে। আজিলৈ ক'বলগীয়া সিমানে। ৰাজ্যবাসীৰ বাবে এক সুখবৰ। যিকোনো বিষ, যেনে ডিঙিৰ বিষ, কান্ধৰ বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, যিকোনো নাৰ্ভৰ সমস্যা, হাড়ৰ সমস্যা, ষ্ট্ৰোক, পেৰালাইচিছ, ৰাজহাড়ৰ সমস্যা, আঁঠুৰ পুনঃ সংস্থাপন, লিগামেণ্ট ছিঙা, স্পণ্ডলাইটিছ আদিৰ দৰে আমাৰ শৰীৰত সৃষ্টি হোৱা সমস্যাবোৰৰ সমাধানৰ বাবে নিৰ্ভৰযোগ্য তথা সকলোৰে পৰিচিত এক অনুষ্ঠান নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰ। দুৰ্ঘটনাত জঠৰ হৈ পৰা শৰীৰটোক সম্পূৰ্ণকৈ সুস্থ কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো অত্যাধুনিক যন্ত্ৰপাতিৰে সুসজ্জিত আৰু অভিজ্ঞ ফিজিঅ'থেৰাপি চিকিৎসক ডাক্তৰ ৱাছিম হকৰ দ্বাৰা পৰিচালিত ডিব্ৰুগড়ৰ মিলননগৰস্থিত নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰ। নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰত দূৰণিবতীয়া ৰোগীসকলৰ বাবে অতি কম মূল্যত থকা আৰু খোৱাৰ ব্যৱস্থাও আছে। অধিক জানিবৰ বাবে যোগাযোগ কৰক 8822470633 নম্বৰত।